উমৰাংচুৰ এই ঘটনাৰ বাবে দেৱলাল গাৰ্লোছা যিজন তাৰ মুখ্য কাৰ্যবাহী সদস্য তেখেতৰ পত্নী কণিকা হোজাই আৰু অসম চৰকাৰৰ খনিজ উন্নয়ন যি ডেভেলপমেণ্ট কৰ্পৰেশ্যন AMDC এওঁলোক সকলোৱে জগৰীয়া আৰু মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো নহয় বুলি ক'বলৈ যথেষ্ট চেষ্টা কৰিলে আৰু সুপ্ৰিম কোৰ্টৰ কথাও আমি উল্লেখ কৰিছিলোঁ নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলৰ কথাও উল্লেখ কৰিছিলোঁ য'ত স্পষ্টকৈ অসমত যাতে ৰেড হল মাইনিং নহয় সেই কথাখিনি কৈ আহিছে এতিয়া শেহতীয়াকৈ যোৱাকালি মুখ্যমন্ত্ৰীৰ এটা ঘোষণা দেখা পাইছোঁ য'ত মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতে ন্যায়িক তদন্ত আয়োগৰ ব্যৱস্থা কৰিছে এইখিনি উচ্চতম ন্যায়ালয় আৰু NGT ৰোখত পৰাৰ ভয়ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ইয়াত মুখ্যমন্ত্ৰীৰ একেবাৰে আন্তৰিকতা নাই কাৰণ NGTয়ে ইতিমধ্যে অসম চৰকাৰক একাধিক গোচৰত বন আইন উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰিছে আৰু অসম চৰকাৰৰ বন বিভাগে তাত মাফ খুজি তৎপোৱা নাই উমৰাংচুৰ এই ঘটনাৰ বাবে দেৱলাল গাৰ্লোছা যিজন তাৰ মুখ্য কাৰ্যবাহী সদস্য তেখেতৰ পত্নী কণিকা হোজাই আৰু অসম চৰকাৰৰ খনিজ উন্নয়ন যি ডেভেলপমেণ্ট কৰ্পৰেশ্যন AMDC এওঁলোক সকলোৱে জগৰীয়া আৰু মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো নহয় বুলি ক'বলৈ যথেষ্ট চেষ্টা কৰিলে আৰু সুপ্ৰিম কোৰ্টৰ কথাও আমি উল্লেখ কৰিছিলোঁ নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলৰ কথাও উল্লেখ কৰিছিলোঁ য'ত স্পষ্টকৈ অসমত যাতে ৰেড হল মাইনিং নহয় সেই কথাখিনি কৈ আহিছে এতিয়া শেহতীয়াকৈ যোৱাকালি মুখ্যমন্ত্ৰীৰ এটা ঘোষণা দেখা পাইছোঁ য'ত মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতে ন্যায়িক তদন্ত আয়োগৰ ব্যৱস্থা কৰিছে এইখিনি উচ্চতম ন্যায়ালয় আৰু NGT ৰোখত পৰাৰ ভয়ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ইয়াত মুখ্যমন্ত্ৰীৰ একেবাৰে আন্তৰিকতা নাই কাৰণ NGTয়ে ইতিমধ্যে অসম চৰকাৰক একাধিক গোচৰত বন আইন উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰিছে আৰু অসম চৰকাৰৰ বন বিভাগে তাত মাফ খুজি তৎপোৱা নাই উমৰাংচুৰ এই ঘটনাৰ বাবে দেৱলাল গাৰ্লোছা যিজন তাৰ মুখ্য কাৰ্যবাহী সদস্য তেখেতৰ পত্নী কণিকা হোজাই আৰু অসম চৰকাৰৰ খনিজ উন্নয়ন যি ডেভেলপমেণ্ট কৰ্পৰেশ্যন AMDC এওঁলোক সকলোৱে জগৰীয়া আৰু মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো নহয় বুলি ক'বলৈ যথেষ্ট চেষ্টা কৰিলে আৰু সুপ্ৰিম কোৰ্টৰ কথাও আমি উল্লেখ কৰিছিলোঁ নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলৰ কথাও উল্লেখ কৰিছিলোঁ য'ত স্পষ্টকৈ অসমত যাতে ৰেড হল মাইনিং নহয় সেই কথাখিনি কৈ আহিছে এতিয়া শেহতীয়াকৈ যোৱাকালি মুখ্যমন্ত্ৰীৰ এটা ঘোষণা দেখা পাইছোঁ য'ত মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতে ন্যায়িক তদন্ত আয়োগৰ ব্যৱস্থা কৰিছে এইখিনি উচ্চতম ন্যায়ালয় আৰু NGT ৰোখত পৰাৰ ভয়ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ইয়াত মুখ্যমন্ত্ৰীৰ একেবাৰে আন্তৰিকতা নাই কাৰণ NGTয়ে ইতিমধ্যে অসম চৰকাৰক একাধিক গোচৰত বন আইন উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰিছে আৰু অসম চৰকাৰৰ বন বিভাগে তাত মাফ খুজি তৎপোৱা নাই দেৱলাল গাৰ্লোছাই নিজকে ধোৱা তুলসী পাত সজাবলৈ আজি তাত এটা সমাৱেশ কৰিছে বুলি শুনিছোঁ এই সমাৱেশত সুপ্ৰিম কোৰ্টৰ পুনৰবাৰ মই ক'ম আইন উলংঘা কৰি তেওঁ ছাত্ৰ ছাত্ৰীসকলকো তাত জড়িত হ'বলৈ বাধ্য কৰিছে যিটো এটা ভায়োলেশ্যন অফ দি সুপ্ৰিম কোৰ্ট ৰুলিং আৰু মুখ্যমন্ত্ৰীয়ে এইবিলাক গোটেই ঘটনাৰ এটা তদন্তৰ ব্যৱস্থা কৰিব লাগে আজি কিয় স্কুল ছুটি দি পেলাই তাতে এনেকৈ সমাৱেশত জইন কৰিবলৈ বাধ্য কৰোৱা হৈছে আৰু ইয়াৰ ভিত্তিত তেখেতে যিহেতু ৰাজ্যপাল ডাঙৰীয়াই ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহৰ ভাৰপ্ৰাপ্ত তত্ত্বাৱধায়ক অসম চৰকাৰৰ ফালৰ পৰা গভৰ্ণৰ ডাঙৰীয়াক দেৱলাল গাৰ্লোছাৰ যিখন মানে EM তেখেতৰ সেইখিনি বৰখাস্ত কৰিবলৈ পৰামৰ্শ দিব বুলি মই আশা কৰোঁ তেতিয়াহে স্বচ্ছতা আহিব আৰু যিহেতু বহুতকেইটা গোচৰ ইতিমধ্যে হৈছে যোৱাকালি ডেনিয়েল লাংথাচাইও এটা গোচৰ দিছে বুলি মই বাতৰি কাকতত পাইছোঁ সেই গতিকে প্ৰাৰম্ভিক তদন্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে দোষীসকলক দেৱলাল গাৰ্লোছাই নিজকে ধোৱা তুলসী পাত সজাবলৈ আজি তাত এটা সমাৱেশ কৰিছে বুলি শুনিছোঁ এই সমাৱেশত সুপ্ৰিম কোৰ্টৰ পুনৰবাৰ মই ক'ম আইন উলংঘা কৰি তেওঁ ছাত্ৰ ছাত্ৰীসকলকো তাত জড়িত হ'বলৈ বাধ্য কৰিছে যিটো এটা ভায়োলেশ্যন অফ দি সুপ্ৰিম কোৰ্ট ৰুলিং আৰু মুখ্যমন্ত্ৰীয়ে
এইবিলাক গোটেই ঘটনাৰ এটা তদন্তৰ ব্যৱস্থা কৰিব লাগে। আজি কিয় স্কুল ছুটি দি পেলাই তাতে এনেকৈ সমাৱেশত জইন কৰিবলৈ বাধ্য কৰোৱা হৈছে আৰু ইয়াৰ ভিত্তিত তেখেতে যিহেতু ৰাজ্যপাল ডাঙৰীয়াই ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহৰ ভাৰপ্ৰাপ্ত তত্ত্বাৱধায়ক অসম চৰকাৰৰ ফালৰ পৰা গভৰ্ণৰ ডাঙৰীয়াক দেৱলাল গালোছাৰ যিখন মানে CEMক তেখেতৰ সেইখিনি বৰ্খাস্ত কৰিবলৈ পৰামৰ্শ দিব বুলি মই আশা কৰোঁ। তেতিয়াহে স্বচ্ছতা আহিব। আৰু যিহেতু বহুতকেইটা গোচৰ ইতিমধ্যে হৈছে, যোৱাকালি ডেনিয়েল লাংথাচাইও এটা গোচৰ দিছে বুলি মই বাতৰি কাকতত পাইছোঁ। সেই গতিকে প্ৰাৰম্ভিক তদন্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে দোষীসকলক। দেৱলাল গাৰ্লছাই নিজকে ধোৱা তুলসী পাত সজাবলৈ আজি তাত এটা সমাৱেশ কৰিছে বুলি শুনিছোঁ। এই সমাৱেশত সুপ্ৰিম কোৰ্টৰ পুনৰবাৰ মই ক'ম আইন উলংঘা কৰি তেওঁ ছাত্ৰ ছাত্ৰীসকলকো তাত জড়িত হ'বলৈ বাধ্য কৰিছে, যিটো এটা ভায়লেশ্যন অফ দি সুপ্ৰিম কোৰ্ট ৰুলিং। আৰু মুখ্যমন্ত্ৰীয়ে এইবিলাক গোটেই ঘটনাৰ এটা তদন্তৰ ব্যৱস্থা কৰিব লাগে। আজি কিয় স্কুল ছুটি দি পেলাই তাতে এনেকৈ সমাৱেশত জইন কৰিবলৈ বাধ্য কৰোৱা হৈছে আৰু ইয়াৰ ভিত্তিত তেখেতে যিহেতু ৰাজ্যপাল ডাঙৰীয়াই ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহৰ ভাৰপ্ৰাপ্ত তত্ত্বাৱধায়ক অসম চৰকাৰৰ ফালৰ পৰা গভৰ্ণৰ ডাঙৰীয়াক দেৱলাল গালোছাৰ যিখন মানে CEMক তেখেতৰ সেইখিনি বৰ্খাস্ত কৰিবলৈ পৰামৰ্শ দিব বুলি মই আশা কৰোঁ। তেতিয়াহে স্বচ্ছতা আহিব। আৰু যিহেতু বহুতকেইটা গোচৰ ইতিমধ্যে হৈছে, যোৱাকালি ডেনিয়েল লাংথাচাইও এটা গোচৰ দিছে বুলি মই বাতৰি কাকতত পাইছোঁ। সেই গতিকে প্ৰাৰম্ভিক তদন্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে।